Good morning everyone আৰু নমস্কাৰ অসমবাসী ৰাইজ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে এজোপা জিয়া গছতে মানে গণেশ বাবা ওলাইছে সো এইটো ক'ত ওলাইছে কেতিয়া ওলাইছে এই গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটো একচুৱেলি মোৰ নিজৰ মামাহঁতৰ ঘৰতে মানে ওলাইছে আজিৰ পৰা প্ৰায় 26 বছৰ আগতে আৰু তাত মন্দিৰো স্থাপন কৰা হৈছে আৰু প্ৰত্যেক বছৰে তাত বহুত ডাঙৰকৈ পূজা উদযাপন কৰা হয় আৰু বহুত দূৰ দূৰৰ পৰা মানুহবোৰ আহে সকলোৱে তাত পূজা কৰে দৰ্শন কৰে সো এই গোটেইখিনি কথা মামাৰ পৰা ভালকৈ আপোনালোকক জনাব চেষ্টা কৰিম সো মামাই আপোনালোকক ক'ব সো অসমবাসী ৰাইজলৈ মোৰ এটা অনুৰোধ থাকিল যে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে প্ৰচাৰ কৰিব শ্বেয়াৰ কৰিব ভাল লাগিব আৰু অসমবাসী ৰাইজলৈ মোৰ নিমন্ত্ৰণ থাকিল মোৰ ফালৰ পৰা যে সকলোৱে এবাৰ আহক এবাৰ নিজ চকুৰে চাই যাওক যে কেনেকুৱা গণেশ বাবা ওলাইছে আৰু খুব ধুনীয়াকৈ এজোপা গছতে গণেশ বাবাৰ আকৃতি লৈছে আপোনালোকৰো চাগে শুনি নিশ্চয় আচৰিত লাগিছে সকলোৰে চাগে চাব মন গৈছে দৰ্শন কৰিব মন গৈছে সো আপোনালোকে আহিব পাৰে এইটো কোনো পূজা বুলি নহয় আপোনালোকে যেতিয়াই মন কৰে তেতিয়া আপোনালোকে আহিব পাৰিব দৰ্শন কৰিব পাৰিব সো এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু ফোন নম্বৰো দি দিম আপোনালোকে আহিলে কণ্টেক্ট কৰিব আৰু এইবাৰ 26তম শ্ৰী শ্ৰী গণেশ পূজা মহোৎসৱ পালন কৰা হৈছিলে যোৱা 29 জানুৱাৰী 2020ৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে সো আপোনালোকক 2 ফেব্ৰুৱাৰীৰ অলপ ভিডিঅ' দেখাব চেষ্টা কৰিম সো বলক এতিয়া আপোনালোকক ভিডিঅ'টো দেখাব চেষ্টা কৰোঁ সো গাইজ এইখনে গণেশ পূজা মণ্ডপৰ গেটখন খুব সুন্দৰকৈ মানে বনাইছে খুব ধুনীয়াকৈ বনাইছে সো চাই থাকক আপোনালোকক এতিয়া পূজা মণ্ডপলৈ লৈ গৈ আছোঁ সো আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিব এইখনে আমাৰ মামাহঁতৰ ঘৰখন সো গৈ আছোঁ এতিয়া পূজা মণ্ডপলৈ সো চাই থাকক আপোনালোকে ইয়াত বহুতো মানে বহুত দূৰ দূৰ গাঁৱৰ পৰা ভক্তবোৰ আহে ইয়াতে পূজা কৰে সো সকলোৱে ইয়াৰ পৰা আশীৰ্বাদ লৈ যায় সো চাই থাকক এইখন খুব সুন্দৰকৈ মানে সাজিছে এইখনে পূজা মণ্ডপখন মানে সাজি উলিয়াইছে ধুনীয়াকৈ খুব সুন্দৰকৈ এইখন হৈছে মন্দিৰটো চাওক গাইজ খুব ধুনীয়াকৈ মানে সজাই তুলিছে মণ্ডপখন সো ইয়াতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানো মানে ইয়াতে অনুষ্ঠিত কৰা হয় সো এইখন হৈছে এখন মানে ষ্টেজ হয় সো ইয়াতে ডান্স কম্পিটিশ্যনো পতা হয় আৰু লগতে আধুনিক গীতৰ শৰাই নাগাৰা নাম পৰিৱেশন থিয়েটাৰ এনেদৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয় সো আপোনালোকক মন্দিৰখন আকৌ এবাৰ ভালকৈ দেখাব চেষ্টা কৰিম সো এইটোৱে হয় যিটো গণেশ বাবাৰ কথা কৈ আছিলোঁ আপোনালোকক চাওক এজোপা গছতে কেনেদৰে গণেশ বাবাৰ আৱিৰ্ভাৱ সো চাই লওক ভিডিঅ'ত চাগে আপোনালোকে ভালকৈ ধৰিব পৰা নাই আপোনালোকক এক কপি ফটো দেখাব চেষ্টা কৰিম মই এইটো চাওক খুব ধুনীয়াকৈ গণেশ বাবাৰ আকৃতি লৈছে সো আপোনালোকলৈ পুনৰ এবাৰ মোৰ ফালৰ পৰা নিমন্ত্ৰণ থাকিল যিসকলে এতিয়ালৈ গম পোৱা নাছিলে বা দেখা নাই সো তেখেতসকলে এবাৰ আহক নিজ চকুৰে চাই যাওক এবাৰ দৰ্শন কৰক ভাল লাগিব বিভিন্ন ঠাইৰ পৰা আহি ভক্তসকলে ইয়াত চাকি বন্তি জ্বলায় ধূপ চাকি বন্তি তামোল পাণ আগবঢ়াই ইয়াতে মানে সকলোৱে ভগৱানক প্ৰণাম কৰে আজি পূজাৰ মানে শেষ দিন আজি ইয়াত 5দিনীয়া কাৰ্যসূচী মানে 5দিনীয়াকৈ মানে পূজা পতা হয় সো আজি লাষ্ট হয়
গাইজ আপোনালোকক গোটেই পূজাৰ মণ্ডপটো খুব সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত মানে প্ৰত্যেক বছৰে এনেকৈ পূজা উদযাপন কৰা হয়। চ' মোৰ মামা নিজে ইয়াৰে এজন পূজাৰী হয়। চ' তেখেতৰ পৰা অলপ কিছু জানিব চেষ্টা কৰিম। চ' বলক মামাক লগ কৰি আপোনালোকক অলপ মানে পূজাৰ বিষয়ে অলপ মামাক ক'বলৈ দিম, মানে কেনেকৈ আৱিৰ্ভাৱ হৈছিলে, কেতিয়াৰ পৰা পূজা উদযাপন কৰা হৈছে এনেকৈ। চ' মামাই অলপ ক'ব। নমস্কাৰ। সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মই কৃতজ্ঞতা জনাইছোঁ। আজি এই গণেশ মন্দিৰ 1994 চনতে আৱিৰ্ভাৱ হৈছিল। আৱিৰ্ভাৱ হয় এই 1994 চনৰ পৰাই মই ইয়াত সহস্ৰ ভক্তিভাৱে পালন কৰি আছিলোঁ গণেশ বাবাক। 12 বছৰৰ পৰা মই 24 বছৰ ভক্তি কৰি আহিছিলোঁ। সেয়েহে 94 চনত মই লাভ কৰিছোঁ গণেশ বাবাক। এই গণেশ বাবাক মই ভক্তিভাৱে পালন কৰি আছিলোঁ। আজি 26তম বৰ্ষ পূজা চলি আছে। এই 26তম বৰ্ষ পূজা আজি 5 দিনীয়া কাৰ্যসূচী আছিল। আজি শেষত পৰিছে। গতিকে এই মন্দিৰৰ পৰা সমূহ ভক্ত প্ৰাণৰ পৰা মই সহায় সহযোগ পাই আছে। মন্দিৰত ভক্তৰ সৰ্বোচ্চ মনৰ বাঞ্ছা পূৰ্ণ হৈ আছে আৰু অশেষ দূৰ দূৰৰ যাত্ৰী আহি ইয়াতে দৰ্শন কৰে। এই ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণকৃত কৰাৰ কাৰণে সাধনা কৰি আহে। বাবাৰ ওচৰত যি সাধনা কৰে, কামনা কৰে, সৰ্বোচ্চ কামনা সিদ্ধি হয় আৰু সফলতা হয়। সেয়েহে সমূহ ভক্তই অশেষ সহায় সহযোগিতা কৰি এই মন্দিৰ স্থাপনতো বহুতো সহায় কৰি আজি পূজা উৎসৱ বহল ভিত্তিভাৱে চলি আছে। প্ৰথমতে 2 নিশা চলি আছিল, তাৰপিছত 3য় নিশা, আজি 5ম নিশা চলি আছে। এই 5ম নিশা চলি আছে। এই 5ম নিশাতো বহুত দূৰ দূৰৰ পৰা ভক্তপ্ৰাণ ৰাইজে আহি দৰ্শন হৈ আছে আৰু বাবাৰ এই মংগলৰ কামনাত সৰ্বোচ্চ দেশ বিদেশৰ ভক্তপ্ৰাণ ৰাইজৰ মনৰ বাঞ্ছা পূৰ্ণ হৈছে। গতিকে মই আশা কৰিছোঁ গণেশ বাবাৰ পৰা এই পূজা মহোৎসৱৰ দ্বাৰাই গণেশ মন্দিৰৰ পৰা গণেশ বাবাৰ পৰা আশীৰ্বাদ কৰিছোঁ। সমূহ অসমবাসী ৰাইজৰ যিখিনি আপদ বিপদ আছে, অশান্তিৰ সৃষ্টি আছে, সৰ্বোচ্চ দুৰ্গতি আছে, এইবিলাক দূৰ কৰক, বিঘ্নিবিলাক বিনাশ কৰক, অশান্তিবিলাক শান্তি কৰক। সৰ্বসমূহ ৰাইজৰ সৰ্বোচ্চ সুমংগল সৌভাগ্য বৃদ্ধি হওক, সৰ্বোচ্চ মংগল হওক আৰু সমূহ ভক্তপ্ৰাণ ৰাইজৰ শান্তিভাৱে চিৰদিনে সুমংগল কৰি সৰ্বোচ্চ পৰিয়াল কল্যাণ কৰি ৰাখক। ল'ৰা ছোৱালী সৰ্বোচ্চ যি কামনা আছে, বিদ্যা শিক্ষা জ্ঞান শক্তি সৰ্বোচ্চ শক্তি দেশ গণেশ বাবে। এই গণেশ বাবাত মই পালন কৰি আছোঁ। ভক্তৰ কাৰণে ভক্তৰ মংগল হওক আৰু সৰ্বোচ্চ কামনা সিদ্ধি হওক বুলি মই সাধনা কৰিছোঁ গণেশ বাবাৰ পৰা। ওম সৰ্বায়ং স্থলদং গজেন্দ্ৰপদং লম্বোদৰং সুন্দৰম প্ৰচদ্যং মদগন্ধ স্থলম দন্ত ঘাট বিদাৰিতা ঋৰুধৰং সিন্দুৰ শুভাকৰং গণপতি সিদ্ধে প্ৰদং কৰ্মসু। ওম দেবেন্দ্ৰ মৌলি মণ্ডল মকৰণ্ড কণাৰুণং সৰ্বা বিঘ্নং বিনাশন বিঘ্নং নাশক বিঘ্নং হৰত্ন হেৰেম্বু শৰণাংবু জৰণাংব শ্ৰী শ্ৰী গণপতি দেৱ। ওম গণপতি দেৱায় নমঃ নমঃ। ওম গণপতি দেৱায় নমঃ নমঃ। ওম গণপতি দেৱায় নমঃ নমঃ। ওম শান্তি শান্তি শান্তি। চ' মামাই খুব সুন্দৰকৈ মানে কথাবোৰ কৈ দিলে। চ' আপোনালোকেও এদিন নিশ্চয় ইয়ালৈ আহিব। চ' গণেশ বাবাৰ আশীৰ্বাদ লৈ যাব আপোনালোকে। চ' আজি পূজাৰ অন্তিম হয়, মানে শেষ দিন, 5 দিনীয়া কাৰ্যসূচী আছিলে। চ' নেক্সট ইয়াৰ মানে আকৌ এনেকৈ পূজা উদযাপন কৰা হ'ব। আপোনালোকে নিশ্চয় ইয়ালৈ আহিব আৰু গণেশ বাবাৰ আশীৰ্বাদ লৈ যাব। ধন্যবাদ।